আজি আমি ৰাতিপুৱা 11টামান বজাত ওলাইছিলোঁ গুৱাহাটীলৈ বুলি, যিহেতু গুৱাহাটীত আমাৰ কাম এটা আছিলে। তাৰপৰা চাওকচোন, টিকলিজনীয়ে মোক ৰাস্তাত কুৰকুৰাই আহিছে, তাইক বোলে আহোঁতে জুবিন ক্ষেত্ৰ দেখাই আনিব লাগিব। মই বোলো হ'ব দে। তাৰপৰা আমি সীতাদখলাত ৰখি পেলাই নেপালী পিঠা খালোঁ। তাৰপৰা চাওকচোন, আমি আহি পেলাই গুৱাহাটী পাই গ'লোহি আৰু। তাৰপৰা গুৱাহাটীত বোলো প্ৰথমে কামখিনিকে কৰি লওঁ, সেইবুলি আমি য'ত কাম আছিলে তাইলৈ আহি আছোঁ। তাৰপৰা গাড়ীতে ভোক লগাত চিপছ এটাও খালোঁ। তাৰপৰা কাম বন কৰি আমি আহিলোঁ ভাত খাবলৈ বুলি। ভাতত আমাৰ চিকেন থালি আছিলে বাৰু, চিকেনটো আনাই নাছিলে, মই তেনেকৈয়ে ভিডিঅ' কৰি দিলোঁ। খাই পেলাই ভালেই লাগিলে। তাৰপৰা পেপচি এটা খালোঁ, তাৰপৰা আইচক্ৰীমো খালোঁ। তাই বোলে বৰ ভাল পালে আইচক্ৰীমটো খাই দেই। তাৰপৰা চব হজম কৰিবলৈ মাছালা চ'ডা খালোঁ। লাষ্টত আমি আহিলোঁ গধূলি জুবিন ক্ষেত্ৰলৈ। চাওকচোন, ইয়াত আহি যে কিবা মনটো মানে দুখ লাগি যোৱা নিচিনা লাগি গ'ল অট'মেটিকেলি, কিয় নাজানো। আৰু এনেকুৱা ধুনীয়া পৰিৱেশ নহয়, মই কি ক'ম মানে, এটা যেন মন্দিৰহে। তাৰপৰা আমি জুবিন দাক বিদায় দি পেলাই আহিলোঁ গধূলি চাহ একাপ খাওঁ বুলি। তাৰপৰা আমি খালোঁ আলু চপ, চাহ খাই পেলাই আমি ঘৰলৈ বুলি আজিলৈ বাই বাই।